বন্ধুসকল, মই আগতেই কৈছোঁ যে প্ৰকৃতিৰ সৈতে কটোৱা সময়কণ মোৰ অতিকৈ প্ৰিয় সময় আৰু প্ৰকৃতিৰ সৈতে সময় কটোৱাৰ এটা প্ৰধান সুযোগ আমাক দিয়ে কৃষি কৰ্মই। সেয়েহে কৃষিপ্ৰধান গ্ৰাম্য সমাজৰ লোকসকল আগৰ দিনত প্ৰকৃতিৰ সান্নিধ্য বিচাৰি বিভিন্ন জেগালৈ যাব লগা নহৈছিল। তেওঁলোকে প্ৰয়োজনীয় উৎপাদনো কৰিছিল আৰু প্ৰকৃতিৰ সান্নিধ্যত সময়ো কটাইছিল। হেৰাই যোৱা সেই দিনবোৰ বা সময়বোৰ কিছু হ'লেও খামুচি ধৰি কৃষি কৰ্মত জড়িত হৈ আছোঁ। এই কৃষিৰ পৰা কি লাভালাভ হয় সেইটো নাজানো, কিন্তু এই কৃষিৰ মাজত সীমাহীন আনন্দ বিচাৰি পাওঁ। আৰু লগতে আমি নিজে খাবৰ বাবে হ'লেও আমাৰ প্ৰধান খাদ্যবিধ যদি উৎপাদন কৰি ল'ব পাৰোঁ, আমি এই উৎপাদন কাৰ্যটো এটা সহযোগ কৰা হ'ল আৰু লগতে নিজৰ অৰ্থনীতিও কিছু টনকিয়াল হয়। কিছু হেঁপাহ, কিছু আনন্দ, কিছু দায়বদ্ধতা আৰু নষ্টালজিয়াক সামৰি এইবাৰো খেতিটো পাতিছোঁ। আজিৰ সমস্ত দিনটো প্ৰায় 5 বজাৰ পৰা আবেলি 4 বজালৈকে পথাৰতে কটোৱা হ'ল। আজি হাঁহি ফূৰ্তিৰ মাজেৰে প্ৰায় 3 বিঘামান পেলাই মাটিবিলাক বহুত উৰ্বৰা কৰি থৈও যায়। দুপৰীয়াৰ আহাৰ খোৱাৰ আগে আগে মোৰ সহযোগী অমৃতে আমাৰ কাষতে থকা পুখুৰীটোত জাপ দি তাৰ সাঁতোৰ প্ৰতিভাও কিছু দেখুৱায়।